এটা পালো বৰ ডাঙৰ যেন লাগিছে চাও এবাৰ কি পালা তুমি এই আছে ও বাইদেউ এয়া মাছ নহয় হাফহে কি পেলাই আয়ো বাইদেউ হাতে মই কামিলো বকে দিখাইছো আয়ো মইলো হে কৃষ্ণ কি হ'ব এতিয়া আহৈ কোন কথা চা হৈ পাদুৱা কাৰোবাৰ কিবা হলই বইচোন বই ও মা কি হলো তোৰ খুৰীত সাপে খুটিলে তই খৰাক মাতি আনগৈ যা সোনকালে যা ও খুৰা ওলাই আহকচোন ক'ত আছে কি হল কিয় ৰাম চিঞৰ মাৰি আছ খুৰীক মাছ মাৰোতে সাপে খুটিলে সোনকালে আহক কি তাইক মই যাবলৈ নালাগে বুলি কৈছিলো নহয় মোৰ কথা নুশুনিলে কোনখন বিলত মাছ মাৰিব গৈছিলে আমাৰ গাঁৱৰ ওচৰ বিলখনলৈ গৈছিলে বল আহক সোনকালে এতিয়া খুৰী কি কৰা হ'ব হস্পিটেললৈ নিব নে বেজৰ ওচৰলৈ নিব এতিয়া আমিনো কি ক'ম খুৰা আহিল কিবা কয় হে আহিলে খুৰা অ নব কি সাপে খুটিলেনো নাজানো নহয় ভাইটি কি সাপে খুটিলে ভাইটি এতিয়া কি কৰিম বুলি ভাবিছা মেডিকেললৈ নিবা নে বেজৰ ওচৰলৈ নিবা যি কৰা সোনকালে কৰা দেই মই বেজক বিশ্বাস নকৰোঁ হস্পিটেললৈ লৈ যাওঁ ৰ'ব মই 108লৈ ফোন কৰিছোঁ কি হৈছে পেচেণ্ট ছাৰ আমি মাছ ধৰি থাকোঁতে সাপে খুটিলে হয় নেকি মই চাই লওঁ আপোনালোকে অকণমান আঁতৰি দিয়ক চিন্তা কৰিব নালাগে মই অলপ ট্ৰিটমেণ্ট কৰিলোঁ মানুহজনী ভয় খোৱাৰ কাৰণেহে বেহুচ হ'ল হুচ আহিলে বেজী এটা দিব লাগিব হয় নেকি ছাৰ মানুহজনী হুচ আহিলে মোক ইনফৰ্ম কৰিব ঠিক আছে ছাৰ অ'কে বোলো ইয়াত কোনোবা আছেনে হেই মই ক'ত আছো বৰুৱানী পাহৰিছা নেকি আমি মাছ মাৰোতে তোমাক সাপে খুটিছিলে আৰু তুমি বেহুচ হৈ গৈছিলা ৰ'বা মই ডক্টৰ ছাৰক মাতি আনোগৈ যোৱা ভাইটি সোনকালে যোৱা চাওঁ তোমাৰ হাতখন দিয়া আয়ো ইমান ডাঙৰ বেজী মই নলওঁ দেই মাছ মাৰোতে ভয় নালাগে এতিয়া বেজী ল'বলৈ ভয় কৰিছা দিয়া হাত দিয়া মই নলওঁ দেই ইমান ডাঙৰ বেজী নল'লে নহ'ব নহয় ল'ব লাগিব ধৰা তাইক ধৰা হাতত ধৰা হৈ গ'ল এতিয়া আপোনালোক যাব পাৰে ইমান ধুনীয়া কাপোৰযোৰ ধুবলৈ দিছে মায়ে গম নোপোৱাকৈ মই এপাক পিন্ধি ফুৰি আহোঁগৈ দে ৰাতিপুৱাৰ পৰা এটা কাম আজৰি হ'ল মাজনী গাখীৰ কিন্তু নিবিচোন মই দৰ্জাৰ মুখতে থৈ দিছোঁ বৰুৱানী কি কৰিছা বোলো আছানে বাইদেউ আছো আহক ভাল পাইছানে বৰুৱানী পাইছো বাইদেউ আজিৰ পৰা মাছ ধৰিবলৈ নাযাওঁ আৰু দেই কিয় নোযোৱা ডক্টৰে যি ডাঙৰ হাতী বেজী এটা দিয়ে তালৈকে উঠাই আছে হয়নে চব বাইদেউ মই ইমান মানা কৰোঁতেও তাই মাছ ধৰিবলৈ গ'ল এতিয়া পাইছে মজা ঘৰখনত কিমান আৰু সুৰা ভাত খাই থাকিম সেইবাবেহে গৈছিলোঁ হ'ব কম ডাঙৰ বৰালি মাছটো আনিলেগৈ কিয়নো কাজিয়াখন কৰি আছা হে বৰুৱানী মই যাওঁ মোৰ অলপ কাম আছে হ'ব দিয়ক বাইদেউ যাওঁ আহি ভালে লাগিল প্ৰথমতে কাপোৰকেইটাকে ধৰি লওঁ আৰে কাপোৰ নাইচোন মাজনী ক'ত আছ তই আৰে নাই মানুহ নাই জহনী জাতিজনী ক'লৈ গৈ জানো ৰহ বাপেকে ভালকে দিম আজি বিচাৰোগৈ মৰিত গ'লেও কথা এটা ক'লে নুশুনে কাম কৰাটোতো দৰে কথা ভাই সেই ছোৱালীজনী বহুত ভাল লাগিছে ন ময়ো তাইকে চাই আছো ওচৰলৈ গৈ চিনাকিটো হৈ আহোঁ যাব পাৰি বৈ এক্সকিউজ মি তোমাৰ নামটো জানিব পাৰি নেকি নিশ্চয় মোৰ নামটো দীপা মোৰে বুকুখনি মনি দীপা ধুনীয়া নাম যেনেকুৱা ধুনীয়া তুমি সিমানেই ধুনীয়া থেংক ইউ দেই
আৰু তোমালোকৰ নাম? মোৰ নাম ৰাজীৱ আৰু ইয়াৰ নাম জিন্তু। তোমালোকৰ নামো ধুনীয়া দেই। পিছে দীপা, তোমাক আজি প্ৰথম পাৰ্কত দেখিছো। তোমাৰ ঘৰ ক'ত? হয়নে? মোৰ ঘৰৰ ওচৰতে, সেইবাবে অলপ কমকৈ অহা যোৱা কৰোঁ। হয় নেকি? পিছে তোমাৰ পাপাই কিবা কৰে চাগে ন? মোৰ পাপাই পুলিচ কৰে। ঐ ৰাজীৱ, চালা পুলিচৰ জীয়েকক পতাব লৈছো। জেলত নভৰালে হৈছে দেই। হেই, তই বৰ ভয় পালোৱা দেই। মই বয়ফ্ৰেণ্ড আছে নাই সুধো। না ভাই তোমালোকে কিবা কৈছা? নাই একো কোৱা নাই। কিবা কথা এটা কওঁ, বেয়া পাবা নেকি? নাপাওঁ, কোৱা। আই লাভ ইউ। মানে মই তোমাক ভাল পাওঁ। কি? তুমি মোক আইফোন দিব পাৰিবা? ভাই, আইফোন দিয়া কথা কৈছো। দিম আইফোন শ্বপিং চব কৰি দিম। ঐ, এয়া আকৌ কি কৈছ? চালা জেপত শিখৰ খাবলৈ লাল পইচা এটা নাই আৰু বাইকত তেল ভৰাবলৈ পইচা নাই। তই শ্বপিং কৰাৰ কথা কৈছ? ব'লা আজি তেতিয়াহ'লে শ্বপিঙকে কৰোঁগে ব'লা। মাজনী, তই আকৌ ইয়াত কি কৰি আছ? মই ধুবলৈ দিয়া কাপোৰযোৰ বিচাৰি ফুৰিছো, তই পিন্ধি ইয়াত টহল দি আছহি। মা, তুমি ইয়াত কিয় মোক যেতিয়াই তেতিয়াই বিচাৰি ফুৰা? মই এতিয়া যাব লৈছিলোহে। বৈ পানী কোনে আনিব, ঘৰ কোনে সাৰিব? ইফালে বাপেৰে দিনৰ দিনটো হাজিৰা কৰি মৰিছে, এইফালে জীয়েকৰ ফুটনি চা। চালা বাপেকে দিন হাজিৰা কৰে, ইপিনে বেটীৰ লেভেল চোৱা। আইফোনহে লাগে। ৱাও। তাকেই কয়, যি মেলা বাঢ়ে ওলাই আহে।